নমস্কাৰ খুৰী। নমস্কাৰ। তেল তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে কি হয়? তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে কিবা জাহাজ চাগৈ নেকি? জাহাজ জাহাজতো লাগে নহয়। কি হ'ব? টমটম চাগৈ। টমটমত কি চকা নাই নেকি? আছে তেনেহ'লে চকা থকা নথকা চকা নথকানো কি হ'ব ন কিবা তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে তাৰমানে কি হয়? মুৰ্গী না কি নোৱাৰিব। মই নেকি? মই মইতো নহয়, কি হয় ন? মইতো জোৱালত লগাই দিয়ে ন তাৰপিছত যায়। ঠিক আছে আমি আৰু চাম চেষ্টা কৰি। নমস্কাৰ। 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 কি নাম তোমাৰ? গৌৰৱ ৰাভা। তোমাৰ নাম? সুবন ভূমিজ। ABCD কোৱাচোন। A B জোৰকে কোৱা জোৰকে। ABCDEF GHI JKL L জোৰকে কোৱা জোৰকে। ABCD আৰু জোৰকে। জোৰছে ABCDEFGHIJKLMNOPQRSTUVWXYZ। গুড। কি নাম? গৌৰৱ ৰাভা। গৌৰৱ ৰাভাই পাৰিছে। গুড। হোৱাট ইজ ইয়োৰ নেম? হোৱাট ইজ ইয়োৰ নেম? গৌৰৱ ৰাভা। মাই নেম ইজ গৌৰৱ ৰাভা। কোৱা। মাই নেম ইজ গৌৰৱ ৰাভা। ঠিক আছে ভালকে পঢ়িবা ঠিক আছে। কৰ্ম ডাঙৰ নে বিদ্যা ডাঙৰ কোৱাচোন। বিদ্যা ডাঙৰ। কেনেকুৱা? বিদ্যা পঢ়া শুনা কৰিলে মানে বিদ্যাৰ নিজৰ লাইফৰ কাৰণে ভাল। আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীৰ নাম? অসমৰ মুখ্যমন্ত্ৰীৰ নাম কিবা নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰী কৈছে কোন ক্লাছত? 10ত। নমস্কাৰ। এই খুৰী বিদ্যা ডাঙৰ নে কৰ্ম ডাঙৰ? কৰ্ম ডাঙৰ। কৰ্ম কেনেকুৱা? পঢ়া শুনা এইটোতো বিদ্যা হৈ গ'ল নহয়? বিদায় হৈ গ'ল। খুৱাই বোৱাই স্কুল পঠিয়াব লাগে, পঢ়া শুনা কৰিব লাগে, ডাঙৰ মানুহ হ'ব লাগে। নমস্কাৰ আইতা। নমস্কাৰ। আইতা আপোনাক এটা খাতৰ কম হা। হ'ব। তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে কি হয়? এয়া বেলিটো। বেলিটো। গুড। আমাৰ আইতা পাৰিছে, একেবাৰে পাৰিছে আমাৰ আইতা। বেলিটো হয় সূৰ্য হয়, তেল নোহোৱাকৈ জ্বলে আৰু ভৰি নোহোৱাকৈ চলে। আইতাক এটা আমি এটা ফুলাম গামোচা দি মান সন্মান কৰিম। নমস্কাৰ। নমস্কাৰ খুৰী। কি কম এতিয়া? নমস্কাৰ। 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 খুৰী আমাৰ আসাম প্ৰডাকশ্যনৰ এটা কুৱেশ্যন আছে, প্ৰশ্ন আছে। ভাগ্য ডাঙৰ নে বিদ্যা ডাঙৰ? জানো কোনে ডাঙৰ এতিয়া? কওকচোন অলপ চিন্তা কৰে। আমাৰ দেখোন বিদ্যাটোহে ডাঙৰ চাগৈ দেখোন। ভাগ্যটো ডাঙৰ নহয়। ভাগ্যটো আৰু এতিয়া জীয়াই থাকিবই লাগিব, ভাগ্যটো ডাঙৰেই বাৰু। নহয় এটা ক'ব লাগিব। বিদ্যা নহ'লে আৰু দেশত চলিব পাৰিব। অলপ চিন্তা কৰক বিদ্যা ডাঙৰ নে ভাগ্য ডাঙৰ? এইটোহে কথা নহয়, এতিয়া কি ক'ম? ভাগ্য এতিয়া ডাঙৰ হ'ব। ভাগ্য নহ'ব। ঠিক আছে আমি আৰু মানুহক সুধিম, আগলৈ লৈ যাওঁ। নমস্কাৰ দাদা। হয় নমস্কাৰ দাদা। নমস্কাৰ। আসাম প্ৰডাকশ্যনৰ পৰা আপোনাক এটা প্ৰশ্ন কৰিম। হয়। ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ? কৰ্ম ডাঙৰ। কেনেকুৱা? কৰ্ম কৰিলেই ভাগ্য পাব। অলপ বহলাই কওকচোন। কৰ্মটো কৰি চলিলেহে ভাগ্যটো পাব। নমস্কাৰ খুৰা। নমস্কাৰ। তাই খুৰাক আমি আসাম প্ৰডাকশ্যনৰ পৰা এটা প্ৰশ্ন কৰিম। ভাগ্য ডাঙৰ নে বিদ্যা ডাঙৰ? ভাগ্যও ডাঙৰ আৰু বিদ্যাও ডাঙৰ। দুটাৰ এটা ক'ব লাগিব আপোনাক ঠিক আছে? ঠিক আছে। ইম্পৰ্টেণ্ট যোনটো ভাগ্য ডাঙৰ নে বিদ্যা ডাঙৰ? বিদ্যাই ডাঙৰ। বিদ্যাই ডাঙৰ। নোৱাৰে। অলপ বহলাই কওকচোন। বিদ্যা ডাঙৰ। বিদ্যা ডাঙৰ। অলপ বহলাই কওক মানে বিদ্যা ডাঙৰ নহ'লেও মানে দেশত নচলে। যেনেকুৱা উদাহৰণস্বৰূপে ঠিক আছে আমি আৰু সুধিম। নমস্কাৰ খুৰী। নমস্কাৰ।
তেনেহ'লে আপোনাক আসাম প্ৰডাকশ্যন পৰা এটা প্ৰশ্ন সুধিম ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ ভাগ্য ডাঙৰ ভাগ্য ডাঙৰ কৰ্মটো ডাঙৰ মানে কৰ্ম কৰিলেহে নহয় আপোনাক যদি দুটাৰ পৰা এটা বাচিব দিয়ে কোনটো বাচিব আপুনি ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ নোৱাৰিমেই নহয় এতিয়া কোনটো ক'ব নহয় দুটাৰ পৰা এটা যদি বাচিব দিয়ে ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ কি ক'ব ভাগ্যটো ডাঙৰ ভাগ্যত যদি থাকে তেতিয়াহে মানে কিবা এটা কৰিলে কৰি কৰ্ম কৰিব পাৰিব আৰু ঠিক আছে আমি আৰু সুধিম নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ আসাম প্ৰডাকশ্যন পৰা আপোনাক এটা প্ৰশ্ন সুধিম ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ মই ভাগ্যই ডাঙৰ কৈ আছো ভাগ্য নাথাকিলে কৰ্ম কৰিব নোৱাৰে জীয়াই থাকিব লাগিব তেতিয়াহে কৰ্ম কৰি খাব লাগিব নহয় আপোনাক যদি বাচিব দিয়ে কৰ্ম ডাঙৰ মানে বুজিছে কৰ্ম মানে কাম কাজ আৰু ভাগ্য মানে ভাগ্য মানে জানেই তে ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ ভাগ্যই ডাঙৰ ভাগ্যই ডাঙৰ ভাগ্যই ডাঙৰ তে ভাগ্যই ডাঙৰ আৰু কৰ্ম ডাঙৰ যুদ্ধ চলি আছে কোনে জিতে নাজানো আহক আৰু সুধিম নমস্কাৰ খুৰী নমস্কাৰ তে খুৰী আপোনাক আসাম প্ৰডাকশ্যনৰ পৰা এটা প্ৰশ্ন সুধিম ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ কৰ্মই ডাঙৰ কৰ্মই ডাঙৰ কেনেকুৱা অলপ বহলাই কওকচোন অলপ বহলাই কওক ভাগ্য থাকিলে মানুহ কাম চাম কৰি খাব পাৰে আৰু চবৰ লগতে মিলিব পাৰে সেইকাৰণে আৰু সেই ভাগ্য ডাঙৰ ভাগ্য ডাঙৰ আৰু এবাৰ চিন্তা কৰকচোন কৰ্ম ডাঙৰ নে ভাগ্য ডাঙৰ আৰু কি ক'ম একো নাজানো মানে কৰ্ম মানে বুজি পাইছে কাম কাজ আমি যে কৰো কাম কাজ এইবিলাক আৰু ভাগ্য মানে নচিব নচিব তে কোনটো ডাঙৰ নচিব ডাঙৰ চাগে নচিব। নচিব তেনেহ'লে এই খুৰী মোক এটা প্ৰশ্ন সুধিব তেনেহ'লে আহক শুনক প্ৰশ্নটো কি ক'ব লাগিব ন মই কওঁ দেই কবি বেয়া নাপাবি ঠিক আছে লাৰি পালোং ঢিলা পালোং পেণ্টটো খুলি মাৰি দিলোং কি বস্তু কওঁ কল হয় কল কল নহয় আহক এতিয়া গান ক'ব আমাৰ খুৰীয়ে বহক বহক নাহৰ ফুলা বতৰতে মোৰ পাহিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি খনাই চিকুণ কোমল দেহৰ ভাজত কিহে আহি আজি পিৰে পিৰাই যায় কিনো চেনে আছিল বুকুত মন জয়ে পুৰা দি পুৰে এইখন পাহৰি থাকিলোঁ আৰু বেলেগ এটা গাওঁ আৰু ন শুনো কিনো শুনি চেনাৰে পেপাৰে মাত পেপাৰ মাতে শুনি ৰ'ব মই নোৱাৰো তত নাই এতিয়া গাতে মোৰ চেনাই ততে নাই এতিয়া গাত যোৱা বেলি বিহুতলিতে কথা দিছিলি মোক বাৰে বাৰে নুভুলাবি মোক চলাহি কথা কয় যোৱা বেলি বিহুতলিতে কথা দিছিলি মোক বাৰে বাৰে নুভুলাবি মোক চলাহি কথা কয় শুনি যায় পেটলৈ নাযায় ভাত কলিজাত নপৰে খাত ভাবি মনে চাতি বিচাতি যায় চেনাই কলিজা যোৱাত পাহৰি থাকিলোঁ আৰু আমাৰ খুৰী যিমান জানে গান গালে বহুতে ধুনীয়া তেনেহ'লে আৰু ৰিকুৱেষ্ট কৰিম যে আৰু এটা গান কৰিব লাষ্ট আৰু বিদায় ল'ম বুলি নথৈ আনন্দিত হৈছোঁ মই আৰু এটা কি গাম আমাৰ ঘৰৰ জেউতিত কণমানিজনী সজল চাৱনীৰে তাইৰ ফুল কোমল হাঁহি
দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় পুৱাতে সাৰ পাই পোহৰ কৰি যায় শেৱালি বুটলি যায় থাকে যে সৰি সন্ধিয়া পৰতে মিছা অভিমানী আচল ধৰি লৈ চাক চুক টুকে চকুৰ পানী আমাৰ ঘৰৰ যে অতীত কণমানিজনী সজল চাৱনীৰে তাইৰ ফুল কোমল হাঁহি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় ধন্যবাদ তো বহুতেই ধুনীয়া গান গালে আমাৰ খুৰীয়ে আৰু জানো ভালকৈ কিন্তু এয়া হঠাৎ মাতি দিছা যে মই গানটো মানে সম্পূৰ্ণকৈ গাবলৈ পৰা নাই হঠাৎ মাতি দিয়াৰ কাৰণে খুৰী পাহৰি গৈছে একো নাই আৰু এদিন আহিম আমি গান শুনিবৰ কাৰণে ঠিক আছে তেনেহ'লে আজিৰ কাৰণে নমস্কাৰ ধন্যবাদ নমস্কাৰ কৰক নমস্কাৰ ইপে বহিলো তেনেহ'লে আজিৰ কাৰণে নমস্কাৰ